নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসম টেটত অহাৰ সম্ভাৱনা থকা কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে, দাক্ষিণাত্যৰ ভক্তি আন্দোলনৰ মুখ্য পৃষ্ঠপোষক কোন আছিল? উত্তৰ হ'ব ৰামানুজ। দ্বিতীয় কুৱেশ্যন, অদ্বৈতবাদৰ মূল কথা কি? উত্তৰ হ'ব সজ্ঞান আৰু সৎকৰ্ম। তৃতীয় নম্বৰ কুৱেশ্যন, আলভাৰ্ছসকলৰ সংকলিত সাহিত্য সম্ভাৰক কি বুলি কোৱা হয়? উত্তৰ হ'ব দিব্য প্ৰবন্ধম। 4 নম্বৰ কুৱেশ্যন, কবিৰে ৰচনা কৰা কবিতাসমূহক কি বোলা হৈছিল? উত্তৰ হ'ব দোহা। 5 নম্বৰ কুৱেশ্যন, ভাৰতত পোনপ্ৰথমে কেতিয়া ডাক টিকটৰ প্ৰচলন হৈছিল? উত্তৰ হ'ব 1854 চনত। 6 নম্বৰ, কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব 1492 চনত। 7 নম্বৰ কুৱেশ্যন, মোগল সাম্ৰাজ্যৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব বাবৰে। 8 নম্বৰ কুৱেশ্যন, ৰামচৰিতমানস কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব তুলসীদাস। 9 নম্বৰ কুৱেশ্যন, ভাৰতৰ লগত প্ৰত্যক্ষ বেহা বেপাৰ প্ৰতিষ্ঠা কৰিবলৈ আহি ভাস্কো দা গামাই প্ৰথম ক'ত পদাৰ্পণ কৰিছিল? উত্তৰ হ'ব কালিকট বন্দৰত। 10 নম্বৰ কুৱেশ্যন, পলাশী যুদ্ধ কিমান চনত হৈছিল? উত্তৰ হ'ব 1857 চনত। 11 নম্বৰ কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ হ'ব মংগল পাণ্ডে। 12 নম্বৰ কুৱেশ্যন, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ ৰাজা ৰামমোহন ৰায়। বন্ধু বান্ধৱীসকল, যদি মোৰ প্ৰশ্ন উত্তৰকেইটা ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত